স্টাডি আসাম চেনেলটোত সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি প্ৰাচীন প্ৰাগজ্যোতিষ ৰাজ্যৰ দানৱ আৰু অসুৰবংশীয় ৰজাসকল সম্পৰ্কে এই ক্লাছটোত বিষয়সমূহ উপস্থাপন কৰিম। আজি আলোচনা কৰিবলগীয়া বিষয়বস্তুটো আমি যোৱা ক্লাছত পাৰ্ট 1 ভিডিঅ'টো যোনে চোৱা নাই তেনেহ'লে কি হ'ব চাই ল'ব। তেনেহ'লে কি হ'ব আপোনালোকে এই কনচেপ্টখিনি ভালদৰে বুজি পাবলৈ সক্ষম হ'ব। আৰু এটা কথা, যদি এইসমূহ ভিডিঅ' আপোনালোকক লাভদায়ক হৈছে বা হ'ব বুলি লাগে আগন্তুক সময়ত, তেনেহ'লে কি কৰিব, লাইক ছাবস্ক্ৰাইব এণ্ড বেল আইকনটো প্ৰেছ কৰাৰ উপৰিও কি কৰিব, বন্ধুবৰ্গৰ সৈতে এইসমূহ ভিডিঅ' শ্বেয়াৰ কৰিব, যাতে কি হয় এইখিনি ভিডিঅ' বনাবলৈ আমি কি হয় উৎসাহ পাওঁ। আৰু লগতে কি কৰোঁ, এইখিনি ভিডিঅ' আগলৈকে বনাই যোৱাৰ কি হৈছে আমি চেষ্টা অব্যাহত ৰাখিব পাৰোঁ। তে আহক আপোনালোকে কণ্টেনৰ সৈতে আজি বিষয়বস্তুখিনি চাওঁ কি আছে। প্ৰথমটো হৈছে মহিৰাংগ দানৱ, নৰকাসুৰ, ভগদত্ত আৰু বজ্ৰদত্ত। এই চাৰিজন ৰজা কি আছিল, আমাৰ প্ৰাচীন প্ৰাগজ্যোতিষ ৰাজ্যৰ দানৱ আৰু অসুৰবংশীয় ৰজাসকলৰ মাজত কি আছিল, প্ৰবল প্ৰতাপী ৰজা আছিলে একোজন। ইয়াৰ উপৰিও আমি কেইবাজন ৰজা সম্পৰ্কে আলোচনা কৰিম, যদিও ইয়াৰ মাজত কি এই চাৰিজন কি আছিল অন্যতম আছিল। এতিয়া আমি কি কৰিম, ইয়াৰ একোজন ৰজাৰ যি কি আছে বুৰঞ্জীত উল্লেখ থকা যি বিষয়বস্তু আছে সেইখিনি কি কৰিম আমি চাম। প্ৰথমটো হৈছে মহিৰাংগ দানৱ। তেখেত কোন আছিলে, ঠিক আছে। তেখেত কি আছিলে, প্ৰাচীন ভাৰতৰ নহয়, প্ৰাচীন অসমৰ বা প্ৰাগজ্যোতিষৰ হ'ব। এওঁ কি আছিলে, প্ৰাচীন প্ৰাগজ্যোতিষ বা কামৰূপ ৰাজ্যৰ প্ৰথমজন কি আছিল দানৱ ৰজা আছিল। এতিয়া কুৱেশ্যন আহিব পাৰে, এইটো আহিছিলে আগতে, যে কি যে প্ৰাচীন অসমৰ বা প্ৰাগজ্যোতিষৰ প্ৰথমজন দানৱ ৰজা কোন আছিল, কি হ'ব মহিৰাংগ দানৱ। কি হ'ব মহিৰাংগ দানৱ কি আছিল, তো দানৱ ৰজা আছিল। আৰু তেখেতেই আছিল প্ৰাচীন অসমৰ প্ৰথমজন ৰজা, বা প্ৰাচীন অসম নহয়, প্ৰাচীন প্ৰাগজ্যোতিষৰ প্ৰথমজন ৰজা। যিহেতু কি মহিৰাংগ দানৱ যেতিয়া শাসন কৰিছিলে তেতিয়া কি অসম নামৰ কোনো ৰাজ্য নাছিলে। এই অসম নামৰ ৰাজ্যটোৱে কি আছিলে সেই সময়ত প্ৰাগজ্যোতিষ আছিলে। ইয়াৰ পিছত তেওঁৰ নাম অনুসৰি কি আছিলে, শিলং আৰু গুৱাহাটীৰ পথৰ দাঁতিত মৈৰং পৰ্বত উপস্থিত আছিল। এইটো কোনে কৈছিলে, এই পণ্ডিতসকলে অনুমান কৰিছিলে যে কি হৈছে তেখেতৰ নাম অনুসৰি পৰৱৰ্তী সময়ত শিলং আৰু গুৱাহাটীৰ পথৰ দাঁতিত মৈৰং পৰ্বত নামৰ এখন পাহাৰ উপস্থিত আছে। ইয়াৰ পিছত হৈছে মৈৰং সংস্কৃত শব্দ। কি শব্দ, মৈৰং সংস্কৃত শব্দ। আৰু মৈৰং শব্দটো কি হৈছে বড়ো শব্দ, অৰ্থাৎ এই বড়ো শব্দটো কি কৰিলে পিছত মহিৰং নামে নামাকৰণ কৰিলে। ইয়াৰ জৰিয়তে আমি এইখিনি গম পাওঁ যে বড়োসকল কি আছিলে, বড়োসকলৰ ৰজা কি আছিল মহিৰাংগ দানৱ আছিলে, আৰু তাৰ লগত সংযোগ আছিলে মংগোলীয় গোষ্ঠীৰ এই বড়ো লোকসকল। অৰ্থাৎ আমি কি পালোঁ, এইটো কাৰণে কি হৈছে আমি কণ্টেণ্ট পঢ়িলে আমি গোটেইখিনি বস্তু আমি এটা এটাকৈ লাইনত কেনেকৈ কুৱেশ্যন হ'ব পাৰে সেইখিনিও দেখাই দিব পাৰোঁ, আৰু গোটেইখিনি তথ্য আমি ভালদৰে পঢ়িব পাৰোঁ। যেনেকৈ কি আমি চেল্ফ লাৰ্ণিং কেনেকৈ হ'ব, আমি চেল্ফ লাৰ্ণিং কৰিবলৈ যাওঁতে আমি MCQ পঢ়িলে কাম নহ'ব। তেতিয়া কি কৰিব লাগিব, ভালদৰে বেছিক কনচেপ্টটো আমাৰ জানিব লাগিব। তো বেছিক কনচেপ্ট জানিবলৈ হ'লে কি কৰিব লাগিব, আমি গোটেইখিনি কণ্টেণ্টটো পঢ়িব লাগিব। তাৰপিছত কণ্টেণ্টটো পঢ়ি পেলাই আমি কেনেকৈ বুজি পাইছোঁ সেইখিনি তথ্য, আৰু তেতিয়া যেনেকৈ আহক MCQ সেইখিনি আমি কি কৰিম শুদ্ধ কৰি থৈ আহিব পাৰিম। সেইটো কাৰণে আমি MCQতকৈ কণ্টেণ্টত গুৰুত্ব দিছোঁ বেছি। মংগোলীয় গোষ্ঠীৰ এই বড়ো লোকসকল সেই সময়ত কি আছিল, কিৰাত আৰু ম্লেচ্ছ বুলি কোৱা হৈছিলে। মানে বড়োসকলে সেই সময়ত কি বুলি কোৱা হৈছিলে, কিৰাত আৰু ম্লেচ্ছ বুলি কোৱা হৈছিলে। পিছত আমি পাম কিৰাত আৰু ম্লেচ্ছসকলৰ ৰজা কোন আছিলে। এতিয়া বড়োসকল কি আছিল, কেনেকুৱা লোক আছিল, কেনেকুৱা গোষ্ঠীৰ, মংগোলীয় গোষ্ঠীৰ লোক আছিল। কি আছে, মহিৰাংগ দানৱৰ পাছত এই দানৱ বংশক্ৰমে কি হ'ব, হতাকাসুৰ, সম্বাসুৰ আৰু ৰত্নাসুৰ নামে তিনিজন ৰজাই কি কৰিছিলে, এই প্ৰাগজ্যোতিষপুৰ বা কামৰূপ ৰাজ্যৰ ৰাজত্ব কৰিছিলে। কোনে কোনে, হতাকাসুৰ, সম্বাসুৰ আৰু ৰত্নাসুৰ। ইয়াৰ উপৰি আৰু এজন ৰজা আছিলে। ইয়াৰ পিছত সেই ৰজাজনৰ নাম কোৱাৰ লগে লগে আমি কি কৰিম, ট্ৰিক্সৰ সহায়ত এই চাৰিজন ৰজাৰ নাম কেনেকৈ মনত ৰাখিব এইখিনি আমি জনাম। তেওঁৰ বাহিৰে কি আছিলে, উত্তৰাধিকাৰীসকল অসুৰ বুলি কোৱা হৈছিল। তেওঁৰ বাহিৰে মানে কি, কাৰ বাহিৰে, মহিৰংগৰ বাহিৰে কি আছিলে বাকী যে তিনিজন ৰজা আছিলে সেইসকল কি আছিলে, তেওঁৰ উত্তৰাধিকাৰী আছিলে। তেওঁলোকে নিজকে একোজন কি আছিলে অসুৰ বুলি কৈছিলে। কোনে, হতাকাসুৰ, সম্বাসুৰ আৰু ৰত্নাসুৰ। এই তিনিজন ৰজাই কি কৰিছিলে পৰৱৰ্তী সময়ত নিজকে অসুৰ ৰজা বুলি আগত ৰাখিছিলে।
নিজকে অসুৰ ৰজা বুলি পৰিচয় দিছিলে। ইয়াৰ পিছত হতাকাসুৰ, কোন? হতাকাসুৰ, অৰ্থাৎ কি হ'ব, ৰত্নাসুৰৰ পিছত কি আহিলে? হতাকাসুৰ। এই হতাকাসুৰ নহয়, হতাকাসুৰ, সম্বাসুৰ আৰু ৰত্নাসুৰৰ পাছত কি আহিলে? ঘটাসুৰ ৰজা হৈছিলে। তেওঁ কি আছিল? কিৰাতসকলৰ ৰজা আছিল। তেওঁ হতাকাসুৰ, সম্বাসুৰ আৰু ৰত্নাসুৰৰ পিছত ঘটাকাসুৰ কি হ'ল? ৰজা হ'ল। ঘটাকাসুৰক হত্যা কৰি নৰকাসুৰে কি কৰিলে? এখন ভৌম বংশ প্ৰতিষ্ঠা কৰিলে। এই যে ঘটাকাসুৰ আছিলে, এই ঘটাকাসুৰেই আছিলে কি? তেওঁ কিৰাত, অৰ্থাৎ কি আছিলে? ম্লেচ্ছসকলৰ ৰজা আছিলে। কিৰাত আৰু ম্লেচ্ছসকলৰ ৰজা কোন আছিলে? যদি আহে তেনেহ'লে কি হ'ব? ঘটাকাসুৰ। কি হ'ব? ঘটাকাসুৰ। এতিয়া চাৰিটা নাম কেনেকৈ মনত ৰাখিব? মনত ৰাখিব পাৰে কেনেকৈ? হতাকাসুৰ, হঠাৎ, হঠাৎ। সম্বাসুৰ, সম্বাসুৰ মানে হঠাৎ স্বয়ম্বৰ সভা, মানে সম্বাসুৰ। স্বয়ম্বৰ সভাত ৰত্ন পাই কি কৰিলে? ঘটা কৰি কিবা অনুষ্ঠান পাতিলে। কি কৰিলে? কেনেকৈ মনত ৰাখিব? কি আছিল? হতাকাসুৰ, হঠাৎ। সম্বাসুৰ, স্বয়ম্বৰ সভাত, হঠাৎ স্বয়ম্বৰ সভাত ৰত্ন, মানে ৰত্নাসুৰ, ৰত্ন পাই ঘটাকাসুৰ, ঘটা কৰি কি কৰিলে? কিবা এখন অনুষ্ঠান পাতিলে। তেতিয়া হ'ব, কেনেকৈ মনত ৰাখিব টেক্সটটো? হঠাৎ স্বয়ম্বৰ সভাত ৰত্ন বিচাৰি পাই ঘটা কৰি কিবা অনুষ্ঠান পাতিলে। তেনেকৈ যদি এখন লাইনৰ জৰিয়তে যদি এইখিনি মনত ৰাখে তেনেহ'লে কি হ'ব? এইখিনি আৰু ভুল নহয়, কাৰণ APSCৰ দৰে এক্সামত কি দিয়া আছে? এইখিনি ক্ৰনলজিকেলি উপস্থাপন কৰিবলৈ দিছিলে। তেতিয়া কেনেকৈ মনত ৰাখিব? খালি অকল নামখিনি মনত ৰাখিলে কাম নহ'ব। কি কৰিব লাগিব? ক্ৰনলজিকেলি, মানে কোনটো ৰজাৰ পিছত কোনটো ৰজা আহিছে, এইখিনি কি কৰিব লাগিব? আমাৰ মনত ৰাখিব লাগিব। ইয়াৰ পিছত চাওক, আমিতো চাইছোঁ, আগৰ পেজটো চাইছোঁ যে কি আছিলে? ঘটাকাসুৰক হত্যা কৰি পেলাই। কাক হত্যা কৰি পেলাই? এই ঘটাকাসুৰক হত্যা কৰি পেলাই কোনে কি কৰিছিলে? এই নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিলে। তে নৰকাসুৰে কি প্ৰতিষ্ঠা কৰিছিলে? ভৌম বংশ প্ৰতিষ্ঠা কৰিছিলে। নৰকাসুৰ, এতিয়া আমি কি পঢ়িম? নৰকাসুৰ যোনে কি কৰিছিলে? ভৌম বংশ প্ৰতিষ্ঠা কৰিছিলে। কালিকা পুৰাণত নৰকাসুৰৰ উৎপত্তি, প্ৰাগজ্যোতিষ, ইয়াতে বানানটো ভুল হৈছে, প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰজা হোৱাৰ কাহিনী আৰু তাৰ বিনাশৰ কাহিনী সুন্দৰভাৱে বৰ্ণনা কৰা আছে। ক'ত উল্লেখ আছে? নৰকাসুৰৰ গোটেইখিনি তথ্য ক'ত আমি পাওঁ? গোটেইখিনি সমল ক'ত পাওঁ? আমি কালিকা পুৰাণত পাওঁ। এইখিনি কথা মনত ৰাখিব যে কালিকা পুৰাণত কি আছিলে? এই নৰকাসুৰৰ গোটেইখিনি জীৱনৰ কথা কি আছে তাত উল্লেখ হৈছে। কেনেকৈ তেওঁ কি আছে? উৎপত্তি হ'ল, কেনেকৈ তেওঁ ৰাজ্যৰ ৰজা হ'ল, আৰু তেওঁ কি আছে? তেওঁ বিনাশৰ কাহিনীটো কেনেকৈ বৰ্ণিত আছিলে, এইখিনি ক'ত পাওঁ? আমি কালিকা পুৰাণত পাওঁ। ৰাজ্যৰ সীমা পশ্চিমে কৰ্টোৱা নদীৰ পৰা পূৰ্বে দিক্ৰাইবাসিনীলৈকে, অৰ্থাৎ কাৰ ৰাজ্যৰ কথা কৈ আছে ইয়াতে? নৰকাসুৰৰ ৰাজ্যৰ কথা কৈ আছে। নৰকাসুৰে যেতিয়া শাসন কৰিছিলে তেতিয়া কি আছিলে? পশ্চিমে, অৰ্থাৎ পশ্চিম ফালে কৰ্টোৱা নদীৰ পৰা কি আছিলে? পূৰ্বে দিক্ৰাইবাসিনীলৈকে কি আছিল? বিয়পি আছিল। এই দিক্ৰাইবাসিনী মানে কি? আজিৰ শদিয়া অঞ্চল। এই শদিয়া অঞ্চললৈকে কি আছিল? বিয়পি আছিল। এই দিক্ৰাইবাসিনী মানে কি? দিক্ৰাইবাসিনী মানে বৰ্তমান শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰ বা কেঁচাই খাতি মন্দিৰ। এতিয়া কুৱেশ্যন আহিব পাৰে যে ইয়াৰ পৰা যে শদিয়া তাম্ৰেশ্বৰ মন্দিৰ বা কেঁচাই খেতি মন্দিৰ ক'ত উপস্থিত? কি হ'ব? দিক্ৰাইবাসিনী বা কি হ'ব? তাম্ৰেশ্বৰ মন্দিৰ বা কেঁচাই খেতি মন্দিৰ ক'ত উপস্থিত? তেতিয়া কি হ'ব? শদিয়াত উপস্থিত। নেক্সট আমি চাওঁ, গুৱাহাটী নীলাচল পাহাৰত থকা কামাখ্যা দেৱীৰ মন্দিৰ আৰু মন্দিৰলৈ উঠা আলিবাটটো তেওঁ নিৰ্মাণ কৰিছিল। অৰ্থাৎ কোনে কৰিছিলে? মানে নৰকাসুৰে কি কৰিছিলে? গুৱাহাটীত থকা যে নীলাচল পাহাৰ আছে তাত কামাখ্যা দেৱীৰ মন্দিৰ বিশ্ববিখ্যাত, এই মন্দিৰখন কোনে নিৰ্মাণ কৰিছে? নৰকাসুৰে নিৰ্মাণ কৰিছিলে। ইয়াৰ উপৰিও তেওঁ কি কৰিছিলে? এই মন্দিৰলৈ উঠা আলিবাটটো তেওঁ কি কৰিছিলে? তেওঁ নিজে নিৰ্মাণ কৰিছিলে। ইয়াৰ পিছত শেষত অহংকাৰী আৰু বিধৰ্মী হোৱাৰ বাবে কি হৈছে? শ্ৰীকৃষ্ণ আহি কি কৰিলে? তেওঁক বধ কৰিলে। কোনে নৰকাসুৰক বধ কৰিছিলে? শ্ৰীকৃষ্ণই বধ কৰিছিলে। যেতিয়া তেওঁ শেষৰ পিনে কি হৈছিলে? অহংকাৰী হৈ গৈছিলে, বিধৰ্মী হৈ গৈছিলে, ধৰ্মক মানা নাছিলে, তেতিয়া কি কৰিলে? শ্ৰীকৃষ্ণ আহি পেলাই তেওঁক বধ কৰিছিলে। পিছত কি আছে? নৰকাসুৰৰ পাছত তেওঁৰ পুতেক কোন আছিলে? ভগদত্ত। এই ভগদত্তই কি আছিলে? কৌৰৱৰ পক্ষত যুদ্ধ কৰিছিলে। কৌৰৱৰ পক্ষ লৈ পেলাই তেওঁ মহাভাৰতৰ যুদ্ধত অৱনীত হৈছিলে। ইয়াৰ পিছতটো চাওঁ, এতিয়া আমি কি পঢ়িম? ভগদত্ত।
ভগদত্ত কোন আছিল? ভগদত্ত জীয়াৰী আছিল কি আছিল? ভানুমতী। আৰু ভগদত্ত কোন আছিল? নৰকাসুৰৰ পুতেক আছিল। এতিয়া ভগদত্ত জীয়াৰী আছিল ভানুমতী। মহাভাৰতত ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্যোধনে স্বয়ম্বৰ সভাত ভানুমতীক বিয়া কৰাইছিল। এতিয়া তেওঁৰ জীয়ৰী কুৰুক্ষেত্ৰৰ যে কি আছিলে? দুৰ্যোধন আছিলে। এই দুৰ্যোধনৰ লগত কি আছিল? তেওঁৰ কন্যা ভানুমতীক কি আছিল? বিবাহ দিছিল। এইকাৰণে কি আছিল? তেওঁ এই কৌৰৱৰ পক্ষ হৈ পেলাই কি আছিল? তেওঁ যুঁজ দিবলগীয়া হৈছিল। স্বয়ম্বৰ উপলক্ষে গুৱাহাটী মহানগৰত মাজমজিয়াত থকা দীঘলী পুখুৰীটো কি আছিল? খন্দোৱা হৈছিল। দীঘলী পুখুৰীটো কেতিয়া খন্দোৱা হৈছিল? যেতিয়া কি হৈছিলে? ভগদত্তৰ কন্যা ভানুমতীৰ লগত ধৃতৰাষ্ট্ৰৰ পুত্ৰ মানে কৌৰৱৰ পক্ষত থিয় দিয়া কি আছিল? দুৰ্যোধনৰ লগত কি আছিল? তেওঁৰ বিবাহ হৈছিল। ইয়াৰ পিছত মহাভাৰত কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্ত অংশগ্ৰহণ কৰি প্ৰবল প্ৰতাপেৰে যুদ্ধ কৰি অৱশেষত কি হ'ল? অৰ্জুনৰ হাতত নিহত হৈছিল। ভগদত্ত কৌৰৱৰ পক্ষত যুদ্ধ কৰি পেলাই কি হ'ল? অৰ্জুনৰ হাতত কি হৈছিল? নিহত হৈছিল। কোৱেশ্চন আহিব পাৰে যে কি হৈছে? কাৰ হাতত তেওঁ নিহত হৈছিল? ইয়াৰ পিছত আহে বজ্ৰদত্ত। কোন আছিল? ভগদত্তৰ পাছত বজ্ৰদত্ত ভগদত্তৰ পাছত কি আছিল? তেওঁৰ পুতেক বজ্ৰদত্ত কি আছিল? ৰজা হৈছিল। এতিয়া বজ্ৰদত্তে কি কৰিলে? তেওঁৰ পিতৃৰ হত্যাৰ প্ৰতিশোধ ল'ব বিচাৰিলে। যেতিয়া কি হ'ল? মহাভাৰতৰ যুদ্ধত কি হ'ল? কৌৰৱ পক্ষ হাৰিল আৰু পাণ্ডৱসকল জিকিলে। তেতিয়া পাণ্ডৱ পক্ষৰ যে যুধিষ্ঠিৰ যেতিয়া সম্ৰাট বুলি ঘোষণা কৰাৰ উদ্দেশ্যে অশ্বমেধ কি আছিল? অশ্বমেধ যজ্ঞৰ কাৰণে যেতিয়া ঘোঁৰাক কি হ'ল? তেওঁ ঘোঁৰাক বিচৰণ কৰাবলৈ পঠালে, তেতিয়া ঘোঁৰাক বন্দী কৰি বীৰত্ব প্ৰকাশ কৰিছিলে। কোনে কৰিছিলে? এই বজ্ৰদত্তই। তো বজ্ৰদত্তই কি কৰিছিলে? অশ্বমেধৰ যজ্ঞৰ যে কি আছিল? মানে ঘোঁৰাটো আছিলে, সেই ঘোঁৰাটো কি কৰিছিলে? তেওঁ বন্দী কৰি ৰাখিছিলে। ইয়াৰ পিছতো কথা হৈছে যে আমি নেক্সট টপিকত কি পঢ়িম? যেনেকৈ আগৰ ভিডিঅ'টোত মই জনাইছিলোঁ। নেক্সট টপিকত আমি কি কৰিম? কামৰূপৰ প্ৰতিবেশী ৰাজ্য কুণ্ডিল্য আৰু শোণিতপুৰ ৰাজ্য সম্পৰ্কে পঢ়িম। আমি কি কৰিম? তেনেকৈ ক্ৰনলজিকেলি এটাৰ পিছত আমি কি কৰিম? এটা ভিডিঅ' দি গৈ থাকিম। আপোনালোকে যদি মোৰ লগত থাকে তেনেহ'লে কি কৰিব? এইখিনি ভিডিঅ' জৰিয়তে আপোনালোকে উপকৃত হ'ব পাৰিব। আজিলৈকে ইমানে।